হেল্ল' গাইজ, মই ফুজাইলোঁ। আজি আপোনালোকৰ ওচৰত এটা বিশেষ আলোচনা কৰিম। গতিকে যাতে সকলোৱে অলপ মন দি এই ভিডিঅ'টো চায় যে আমাৰ ভাৰতবৰ্ষত এতিয়া কৰোণা ভাইৰাছে বৃদ্ধি পাইছে, আমাৰ অসমতো বৃদ্ধি পাইছে। আজি তাৰিখলৈ 28জন ৰোগী আক্ৰান্ত হৈ আছে অসমত। গতিকে আমি যদি অলপ সজাগতা অৱলম্বন কৰোঁ, তেতিয়াহ'লে হয়তো নিশ্চয় আমি কৰোণা ভাইৰাছৰ পৰা মুক্ত পাম আৰু আনকো মুক্তি দিব পাৰোঁ। কিছুমান দিশত দেখিবলৈ গ'লে যে আমাৰ লকডাউন থকা সত্ত্বেও কিছুমান মানুহে বুজি পোৱা নাই নে কি ক'ম আৰু। সকলো জানি বুজি তথাপিও নিজে পালন কৰা নাই, সঠিকভাৱে পালন কৰা নাই, সেইটো ক'বলগীয়া একোৱে নাই। কিয়নো যদি নিজে জানি শুনি এনেকুৱা কৰিছে, তেতিয়াহ'লে তাক মই নোৱাৰো কি ক'ম, আপোনালোকে জানে। আৰু যিসকলে নাজানে তেওঁলোকক জনাই দিবলৈ বিচাৰোঁ যে কৰোণা আনৰ পৰা বিয়পা ভাইৰাছটোৱে হ'ল কৰোণা ভাইৰাছ। ই আনৰ পৰা বিয়পে, সেইকাৰণে আপোনালোকক চৰকাৰে লকডাউন দিছে। গতিকে সেই লকডাউনৰ যি নীতি নিয়ম আছে, এই সকলোখিনি মানি চলক। আপুনি নিজেও কৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাওক আৰু আনকো ৰক্ষণাবেক্ষণ দিয়ক। গতিকে যিজনে বুজা নাই তেওঁলোকক বুজাই দিয়ক, তেতিয়াহ'লেহে আমি মুক্ত পাম, আমাৰ সমাজখন মুক্ত হ'ব। আৰু আমাৰ সমাজ যদি মুক্ত হয়, তেতিয়াহ'লে আমাৰ ৰাজ্যও মুক্ত হ'ব। আৰু আমাৰ ৰাজ্য যদি মুক্ত হয়, তেতিয়াহ'লে আমাৰ দেশো মুক্তি হ'ব। গতিকে আমি সকলোৱে যাতে যথা নীতিয়ে আমি এই কামবোৰ সম্পূৰ্ণ কৰোঁ। এই ভাইৰাছটো কোনো ধৰ্মাৱলম্বী লোকৰ মানুহক চিনি নাপায়। ই সকলো ধৰ্মৰ মানুহৰ লগত ই বিয়পিব পাৰে। মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, হিন্দু ধৰ্মই হওক, জৈন হওক, যি ধৰ্মাৱলম্বী লোকেই হওক, যদি আনৰ লগত যদি সংস্পৰ্শ হয়, তেতিয়াহ'লে এই ৰোগটো বিয়পিব। এই ৰোগত কোনো ধৰ্ম নাই। গতিকে আমি সাম্প্ৰদায়িক মন্তব্য দি থাকিলে এইটো আমাৰ ভুল হ'ব। আমি এজনৰ পৰা আনজনলৈ আমি হাত সাৰি থাকিব লাগে, তেতিয়াহ'লেহে আমি এই কৰোণা ভাইৰাছৰ পৰা মুক্তি পাম। গতিকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ সকলো ৰাইজক, যাতে আমি সকলোৱে চৰকাৰৰ যিমান দিন নিৰ্ধাৰিত কৰি দিছে, এই দিনকেইটা যাতে আমি ঘৰত বহি থাকোঁ অলপ কষ্ট সহকাৰে। গতিকে অলপ কষ্ট হ'ব, কিয়নো যি মানুহে প্ৰতিদিন বজাৰত যায়, যি মানুহে প্ৰতিদিন অফিচত যায়, যি ছাত্ৰী প্ৰতিদিন স্কুলত যায়, সি হঠাৎ যদি বহি থাকিব লগা হয়, তেতিয়াহ'লে অলপ কষ্ট হ'ব। কিন্তু আপুনি এটা সুযোগ পাইছে আপোনাৰ পৰিয়ালবৰ্গৰ লগত আপুনি কথা পাতিবলৈ, আপোনাৰ পৰিয়ালবৰ্গৰ লগত আপোনালোকে যিকোনো কাম শ্বেয়াৰ কৰিবলৈ। এইটো আপোনালোকৰ অতি সুখজনক কাম, মই ভাবোঁ এইটো। আপুনি আপোনাৰ পৰিয়ালৰ যিসকল গাৰ্জেন আছে তেওঁলোকৰ লগত সহায় কৰক, আপোনাৰ মা দেউতাৰ লগত সহায় কৰক। আপোনাৰ যিসকল আছে, যিসকল কাম কৰে, তেওঁলোকৰ লগতো আপোনালোকে সহায় কৰক। বিভিন্ন পঢ়াৰ মাজত বিভিন্ন কিতাপবোৰ আছে, যিসকল মহান ব্যক্তিৰ কিতাপবোৰ আছে, তেওঁলোকৰ কিতাপ পঢ়ক, তেওঁলোকৰ আদৰ্শত আদৰ্শিত হওক। গতিকে আপুনি কৰিবলগীয়া বহুত কাম আছে। গতিকে আপুনি অলপ সজাগ হওক আৰু আনকো সজাগ কৰিবলৈ অলপ অনুপ্ৰেৰণা জন্মক। গতিকে আপুনি মুক্ত হ'ব আৰু আপোনাৰ যি লগৰীয়া আছে সকলোখিনি মুক্তি পাব। গতিকে সকলো ৰাইজে যাতে অতি বিনম্ৰভাৱে সকলোকে বুজাই দিয়ে, যিসকল নাজানে তেওঁলোকক বুজাই দিয়ে আৰু নিজেও পালন কৰিবলৈ যাতে চেষ্টা কৰে। এই ভাইৰাছে বহুতো মানুহৰ জীৱন ধ্বংস কৰিছে, কিন্তু আমি এনেকৈ ভাবিব লাগিব যে এই ভাইৰাছটোৰ দ্বাৰা আৰু পৰিয়াল দুখী নহয়,
গতিকে আহক আমি সকলোৱে কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিওঁ আৰু ইয়াক দমন কৰোঁ। চৰকাৰে আমাৰ কাৰণে বহুতো চেষ্টা কৰি আছে। তেওঁলোকে বহুতো সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু আমি সকলো মানুহেই চৰকাৰৰ লগত সহযোগিতা কৰি আছে। কিন্তু এক শ্ৰেণীৰ লোক আছে যিসকলে নেকি এতিয়ালৈকেও কৰোণা ভাইৰাছ কি, আগতে কৈছোঁ এইটো, কৰোণা ভাইৰাছ কি, লকডাউন কিটো বুজি পোৱা নাই। গতিকে তেওঁলোকে অলপ মন দি নিউজ চাওক আৰু কৰোণা ভাইৰাছৰ বিৰুদ্ধে যথেষ্ট ভিডিঅ' আছে, এই গোটেইখিনি চাওক, নিশ্চয় বুজি পাব। আমি চৰকাৰৰ লগত সহযোগিতা কৰিব লাগিব। চৰকাৰৰ লগত যদি সহযোগিতা নকৰোঁ তেতিয়াহ'লে আমি চৰকাৰে যিমানেই সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰক কামত নাহে। গতিকে ই গোটেইখিনি দমন কৰিব লাগিব। যেতিয়া নেকি ৰাইজ একত্ৰিত হ'ব তেতিয়া সেই ভাইৰাছটো দমন কৰিব পাৰিব। গতিকে সকলোৱে চৰকাৰৰ যি নিয়ম দিছে, লকডাউন দিছে যাতে সুচাৰুৰূপে পালন কৰে আৰু নিজেও যাতে মুক্ত হয় আৰু আনকো যাতে মুক্তি দিয়ে। গতিকে এইখিনি। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে তো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।